আজি মই দেখুৱাম লাৰু পিঠা কেনেকৈ বনায়। আৰু এয়া মই নাৰিকল লৈছোঁ, ইফালে এয়া গাখীৰ লৈছোঁ আৰু ইফালে চৌকাত চচপেন এটা পাতি দিছোঁ আৰু ইয়াত মই গাখীৰখিনি দি দিছোঁ। এয়া আৰু উতল অহালৈকে থৈছোঁ আৰু এয়া দুটামান তেজপাত আৰু এয়া গৰম হ'ব দিছোঁ আৰু দুটামান মই ইয়াত ইলাচি দি দিছোঁ। এতিয়া মই এয়া বৰা চাউলৰ পিঠাগুড়ি, এই পিঠাগুড়িখিনি মই ধুনীয়াকৈ অকণ পানী দি পেলাই মই এতিয়া পিঠাগুড়িখিনি মুঠি ল'ম ধুনীয়াকৈ। আটা যেনেকৈ মাৰে তেনেকৈ এয়া ধুনীয়া হৈছে, এনেকৈ মুঠি ল'ম। তাৰপিছত ইয়াৰ পৰা মই সৰু সৰু ষ্টেপৰ এটা লাৰু বনাম। সৰু ডাঙৰ আপোনালোকে যেনেকৈ বনায়, মই সৰুকৈ বনাইছোঁ এয়া। আৰু ইয়াৰ ভিতৰত এয়া চেনি, এয়া নাৰিকলৰ লগত মই ইয়াত দি দিম এতিয়া চেনি, মিঠা হোৱা জোখৰ দিছোঁ চেনি আৰু ধুনীয়াকৈ একেলগে এইখিনি মিলাই লৈছোঁ। তাৰপিছত লাৰুটো মই এনেকুৱা ষ্টেপ কৰি দিছোঁ আৰু ইয়াৰ ভিতৰত মই দি দিছোঁ কাজু আৰু খিচমিচ দি পেলাই ইয়াৰ ভিতৰত মই এতিয়া দি দিম নাৰিকলৰ গুড়াখিনি, এয়া দি পেলাই ধুনীয়াকৈ এইটো গোল কৰি দিম। এয়া এনেকৈ হাতেৰে ধুনীয়াকৈ এনেকুৱা গোল কৰি দিম। এয়া ধুনীয়া এটা হৈ গৈছে। তাৰপিছত গাখীৰখিনি যে উতলি আছিলে তাত এটা এটাকৈ গোটেইখিনি এইটো ষ্টেপতে বনাই পেলাই ধুনীয়াকৈ দি দিম। এয়া দেখিব পাৰিছে মই ধুনীয়াকৈ বনাই দিছোঁ। এয়া এতিয়া গোটেইকেইটা মই তেনেকৈ ইয়াত দি দিম। এয়া ধুনীয়াকৈ এটা এটাকৈ দিয়াৰ পিছত উতল আহিছে, এয়া লাহেকৈ হেতাখনেদি অকণমান লৰাই দিছোঁ আৰু আপোনালোকে দেখিবই সিজিলে ইয়াত ধুনীয়াকৈ মানে ফুলি উঠিব। এয়া চাওকচোন ইমান ধুনীয়া হৈছে এয়া, আৰু খাবলৈ কিন্তু বৰ সোৱাদ হয় এইটো। এয়া উতলি অহাৰ পিছত কিন্তু অকণমান গৰম হৈ থাকোঁতে সাৱধানে লৰাব, ভাঙি দিয়াৰ চান্স থাকে। এয়া মই এটা ধুনীয়া কাঁহৰ বাতিত উলিয়াইছোঁ খাবলৈ। গৰমে গৰমে খুব ধুনীয়া খাবলৈ, আৰু থৈ দিলেও বেয়া নহয়, পিছদিনাখন খাবলৈও সুন্দৰ হয়। এয়া আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই পেলাই ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। এয়া কাটা চামুচেদি এনেকৈ খুচি পেলাই খালে একে ধুনীয়াকৈ ইয়াত লাগি আহিব, কিন্তু এতিয়া গৰম হৈ আছে কাৰণে অহা নাই, অকণমান ঠাণ্ডা হ'ব লাগিব। মই গৰমে দিছোঁ। এয়া দেখিছে একদম মানে ৰসগোল্লাৰ নিচিনা হৈছে। এয়া বৰা চাউলৰ এনেকৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, বৰ সুন্দৰ হয় খাবলৈ। এয়া খাবলৈ কিন্তু বৰ ধুনীয়া। আহিছোঁ তেন্তে আজিলৈ বাই বাই।